কবিতাৰ শিৰোনাম সমাজ। কবি গুৰুজুন, আবৃত্তিকাৰ অমৃত ৰাজ। আৰ্তনাদবোৰ যেতিয়াই হাঁহিৰ খোৰাক হয়, বিভীষিকা যদি হয় মৃত্যুৰ আহ্বান, যদি জন্ম শিল্প হয়, মৃত্যু হ'ব জন্মৰ আখৰা। মৃত্যুৰ কিৰিলি যদি মানুহৰ সুখৰ পৰিভাষা হয়, তেজৰ চেকুৰাবোৰ যদি প্ৰাপ্যৰ আহিলা হল হয়, হয়তো দানৱবোৰ নিষ্পাত হল হয়, মানৱৰ সমাজত দানৱ নিধন হল হয়। কিন্তু আজিৰ মানুহ স্বাৰ্থপৰ, সমাজ ভুলণ্ঠিত, নিয়মবোৰ জোৱা, যজ্ঞবোৰ স্খলন। স্খলিত সমাজত ঘূনে খোৱা মানুহৰ আইন, সেইবোৰ যেন বাখনা। প্ৰাপ্যৰ যুঁজত সদায় বঞ্চিত নিম্ন শ্ৰেণী, শোষকৰ ৰূপত ঘাতক ৰূপী উচ্চ শ্ৰেণী। শোষণৰ এক ভয়ানক জাল, কেৱল আত্মনাটৰ আন্দোলন। কিন্তু কোনে কৰিব বিচাৰে? য'ত নিয়মবোৰ হল জোৱা, য'ত মন গলে লগাব পাৰে নিয়ম হলোৱাৰ বাজি, সেয়াও এখন সমাজ। য'ত বসবাস কৰো আমিবোৰ, সহায়ৰ নামত বেতন লওঁ, বেতনৰ নামত আকৌ হয় শোষণ, আকৌ হয় আৰ্তনাদ। কিন্তু কোনে কৰিব আন্দোলন?